নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে নহয় দুকমুকালি হৈ আছে। আমি মানে মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ। এনেও ঘৰত যাওঁ, ইয়াত মানে মাহঁতৰ ঘৰত আহিছোঁ। এতিয়া মানে মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ। সেইফালে ৰিগ এটা আছে, আপোনালোকক অকণমান দেখুৱাওঁগৈ কেনেকুৱা নাজাৰা হৈ আছে। ৰিগটো মানে বহুত ধুনীয়া হৈ থাকে ৰাতিপুৱা। ব'লক তেনেহ'লে আহা, দৌৰি যাওঁ। সেই দুই নাযাওঁ দেই মই। তাৰপিছত এনেকৈ গৈ আছে মুক্তি আগে আগে আৰু মই পিছে পিছে গাঁৱৰ এনেকৈ একেবাৰে ৰাস্তা দি আমি গৈ আছোঁ দেখিছে। আৰু আপোনালোকে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু কি ক'ম, আৰু ৰাতিপুৱা সোনকালে উঠিব, সঁচাকৈ বহুত ভাল লাগে। ৰাতিপুৱা যিটো বায়ু মানে সেই বায়ুটো ল'ব লাগে একচুৱেলি, আৰু অকণমান সোনকালে উঠিব লাগে। এতিয়া সোনকালে উঠিলে মানে কি হয়, ধৰি লওক ভিডিঅ' চিডিঅ' কৰিলে আমাৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়তো, সেইকাৰণে মানে অকণমান সোনকালে উঠিলোঁ, কিন্তু আহোঁতে অকণমান হেৰি হৈছে ধৰি লওক দেই, টাইমটো মেকআপ কৰিবলগীয়া হৈছে, অকণমান পোহৰ হ'বলৈ দিলোঁ, সেইটোৱে কথাটো। আৰু আপোনালোকে সোনকালে উঠিব, ৰাতিপুৱা যিটো বায়ু সেই বায়ুটো ল'ব, বহুত মানে ভাল স্বাস্থ্যৰ কাৰণে। আৰু তাৰপিছত ৰ'দৰ তাপটো ল'ব লাগে, মানে ঠাণ্ডা দিনত বোলে ৰ'দৰ তাপটো ল'লে মানে ৰাতিপুৱা ৰ'দৰ তাপটো ল'লে মানে কিবা কিবি ভিটামিন চিটামিন পায় আৰু স্কিনৰ কাৰণেও ভাল। আৰু এতিয়া আমি এনেকৈ পাথৰৰ ৰাস্তা দি গৈ আছোঁ। এইটো পাথৰো আছে, মাটিও আছে, একা বেকা ৰাস্তা। গাঁৱৰ মানুহ কিছুমান উঠিলে, কিছুমান উঠাই নাই, শুই আছে। চুলি নহয়, নতুন ষ্টিকাৰ, নতুন জাম্পাৰ বোলে বা। সেই চলং পথাৰ চাৰিআলি, এইডোখৰ কয় চলং পথাৰ চাৰিআলি। এইফালে এনেকৈ মেৰাপানী যাব পাৰি, তাৰপৰা এইফালে এনেকৈ চাউদাং পথাৰ, আৰু এইফালে এনেকৈ চলং পথাৰ, আৰু এইফালে হৈ গ'ল লেফ্ট ছাইডে মুক্তিহঁতৰ ঘৰ। আপুনি যদি সেইফালৰ পৰা আহে তেতিয়াহ'লে এইটো ছাইডলৈ মুক্তিহঁতৰ ঘৰ, আৰু এইফালে যাব পাৰি ৰিগলৈ। আৰু ব'লক এতিয়া আমি অলপ আগলৈ যাম। কি মজা লাগিছে, চোৱাখন ভালকে। কি মজা লাগিছে, ভাল লাগিছে। এইকণ সময় চাবলৈ বহুতে মানে আশা কৰি থাকে। This is called nature, guys. চাওক কিমান সুন্দৰ লাগিছে, কিমান সুন্দৰ এটা ভিউ। এইফালে মুক্তি বোলে অকণ দৌৰি দিয়ে আয় কৰিমা মুক্তি বোলে ভাগৰ লাগি গৈছে, দেখিছে নহয়, এনেই আকৌ। মই ভাগৰিম। তুমি কি হেৰি নেকি, ডন নে? ডনৰ লগত কথাটো নহয়, তোমাৰ কি এটা মানে ছুপাৰ পাৱাৰ আছে নেকি, তোমাৰ ভাগৰ নাই? ছুপাৰ পাৱাৰ বোলে লল, কি ফকতীয়া মাইকি, ফকতীয়া নাই নাখাওঁ দেই, কেঁচ কলি পকৰি খাই। তাৰপৰা এইটো হৈ গ'ল ৰিগটো, দেখিছে কেনেকৈ জুই মাৰি আছে। আৰু ওচৰলৈ নাযাওঁ, আৰু বাকী এনেকুৱা দৃশ্য, দিছ ইজ দ্য নাজাৰা অফ চলং পথাৰ। চ' লেটছ গো বুম। আৰু গাইজ এতিয়া আমি ঘৰলৈ উভতি যাওঁ, মানে বহুত দূৰ গুচি আহিলোঁ। আপোনালোকে এটা পিৰিককৈ আহোঁতে মানে ৰিগৰ ওচৰ পাই গ'লোঁ, যথেষ্টকণ দূৰ আহিলোঁ আৰু ভাল লাগিলে খোজকাঢ়ি। এতিয়া আকৌ ঘৰলৈ উভতি যাওঁ, ব'লক। এয়া ঘৰ আহি পাইছোঁহি, আৰু গেটৰ সন্মুখ দেখিছে নহয়। ফুৰি কৰি আহিলোঁ আৰু ভাগৰ লাগিছে। তাৰপিছতখিনি কি কৰোঁ দেখুৱাইছোঁ, আহক। গাইজ মুখ চুখ ধুলোঁ, আৰু এইফালে আমাৰ দদৌ দেখিছে নহয় ব্লেংকেটৰ ওপৰত। এইফালে মায়ে পানী গৰম কৰি আছে, এইফালে মুক্তি বহি আছে বৰ্তমান, আৰু আৰু ব'লক সূৰ্যটো ওলাইছে, অকণমান চাই লওঁ সূৰ্যটো ওলোৱা। পথাৰলৈ যাওঁ, হাঁহনচা হইয়া সূৰ্যটো ওলাইছে আৰু গাইছ। আৰু পথাৰৰ ভিউটো এনেকুৱা মানে নাজাৰাটো কি মস্তি লাগিছে চাওক গাইছ।
কেমেৰা কোৱালিটি ভাল নহয়, জুম কৰিলে ফাটি যাব দেই গাইছ। আৰু বলক এতিয়া চাহকাপ খাই লওঁ। মুক্তিহঁতৰ ঘৰ কুকুৰা বোলে দেখুৱাই দিব লাগে, ইমান ডাঙৰ কুকুৰা। ওলাব মাংস, যথেষ্ট মাংস ওলাব। আৰু এয়া এতিয়া চাহ খাবলৈ লৈছোঁ। আৰু এইবিলাক কি চাহ? এইবিলাক কালিয়ে বনোৱা চাহ নেকি? নহয়, এইটো আমাৰ ঘৰৰ চাহ বনোৱা পদ্ধতি। কি পদ্ধতি এইবিলাক? চেনি তেনি নাই এইবিলাক। চাহ আৰু ভুজিয়া, লাল চাহ, আৰু এইফালে এইটো মিঠাই আৰু চম মম। আৰু ভিতৰলৈ সোমাই আহিলোঁ। এইফালে দেউতাই কিবা কৰি আছে। এইফালে আমাৰ দেহা উঠিলে। গুড মৰ্ণিং দেহা, গুড মৰ্ণিং। চাই পেলাই কৈ দিয়া আকৌ হাই। ব্লাৰ হৈ গ'ল যে কেমেৰাটো। হাই কৈ দিয়া। কি কৰিছা? বেগত কি বিচাৰিছা? কিতাপ। গুড গাৰ্ল। এতিয়া আমি ঘৰলৈ আহিলে বেগ চেগবোৰ এনেকৈ পৰিয়ে থাকে আৰু। মোক যে একদম মুণ্ডা শুইয়ে আছে। চক গাইছ, ৰাজহাঁহে কেনেকৈ গা ধুৱে দেখিছে?